हेलो नमस्कार अस्सलामु आलैकुम। आज मैं बनाम सरू आलुर भजा। एकेबारे कम मसलारे सरू आलुर भजा खाबले बिराट ভাল লাগে। आपलोके मोर चेनेलটো सबस्क्राइब कर दिब। प्रथमे एकेबारे सरू सरू आलु लैसु। एनेकुवा सरू सरू आलु भजात पटकके नापाय। নহৰু কুটি এটা লৈছো, সৰু সৰু কাটি লৈছো और पियाज এটা মিহিমিহিকৈ কুটি লৈছো और জলকীয়া দুটা টুফাল কৰি লৈছো মাজেৰে और ৰিফাইন 1 টেবুল চামুচ লম, হালধি গুড়া আধা চামুচ লম और নিমখ আন্দাজ মতে। এইখিনি সামগ্ৰী একেবাৰে কম মছলা। কেৰাহী গৰম হলে মই তেলখিনি ঢালি দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই নহৰু মিহিমিহিকৈ কুটি থোৱা নহৰু আৰু মিহিমিহিকৈ কুটি থোৱা পিঁয়াজখিনি দি ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ এবাৰ লৰাই লৈছোঁ আকৌ এবাৰ। তাৰপিছত মই কাটি থোৱা জলকীয়া দুটা দি লৰাই দিম। পিঁয়াজখিনি বাটনি ৰং অহাৰ লগে লগে মই সৰু সৰু আলুখিনি দি দিম। সৰু সৰু আলুখিনি দি এবাৰ আকৌ এবাৰ ভালকৈ লৰাই দিম। একে কম জুইত বনাই আছোঁ। তাৰপিছত মই আধা চামুচ হালধি গুড়া और आन्दाज मते निमख दी ভালকৈ লৰাই দিম। এনেকে আলু ভজা বনালে ঢাকনি মৰাৰ প্ৰয়োজন নাথাকে আৰু জুইটো একেবাৰে কম কৰি দিব লাগে। কম জুইত সিজিব এইটো। মোৰ প্ৰায় আলু ভাজা হৈ গৈছে। আলুখিনি ধুনীয়া ৰং এটা আহিছে। আপোনালোকে দেখিছেই মই মছলা বিশেষ একো মছলা দিয়া নাই। আলু ভাজিখিনি প্ৰায় আমাৰ হৈ গ'ল। মই এতিয়া এবাৰ চাম আলুখিনি সিজিছে নে নাই। চুৰিৰ সহায়েৰে চাইছোঁ মই আলুখিনি ধুনীয়াকৈ সিজিছে। আলুখিনি সিজি গৈছে। এতিয়া মই আকৌ এবাৰ লৰাই কিনে জুইৰ পৰা নমাই ৰাখিম। এনেকৈ এবাৰ সৰু আলু ভাজি বনাই চাব আৰু কেনে পায় মোক কমেণ্ট কৰি জনাব নাপাহৰিব। মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।